Hey guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে আশা কৰিছো আপোনালোক সকলো ভালে আছে সো আপোনালোকৰ কাৰণে লৈ আহিছো আজি মই এটা নতুন ভিডিও আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো গাইস আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো আজি মই একেবাৰে সহজে আৰু অতি কম সময়তে বনোৱা এটা ৰেচিপি লৈ আহিছো আজি মই বনাম ৰঙলাউৰ ফুল আৰু কণীৰ এটা ৰেচিপি তাৰ কাৰণে ইয়াত মই লৈছো ৰঙলাউৰ ফুল কেইপামান আৰু ৰঙলাউৰ ফুলৰ মাজৰ প্ৰথমতে এই মাজৰ যে ফুলটো থাকে হেতু কাটি পেলাই লব হেতু থাকিলে তিতিকি লাগিব খাই এটু পেলাই লম পেলাই ভালকে ভিতৰখিনি ধুই লম ধুই কেনেকে কি কৰো আপোনালোকৰ ভিডিওটো দেখলকে দেখাই থাকিম সো ভিডিওটো স্কিপ নকৰাকে হেকলকে চাই থাকিব এয়া চাওক মই ৰঙলাউৰ ফুলখিনিৰ মাজৰ অংশটো কাটি পেলাই দিছো পেলাই ভালকে ভিতৰখনো ধুই লৈছো ভিতৰত পোক পৰুৱা থাকে গুটেখিনি ভালকে ধুই লব আৰু কণীটো ইয়াত মই ভাঙি লৈছো এতিয়া কণীটোত মই নিমখ দিম পৰিমাণ অনুসৰি নিমখ হালধি আৰু অকমান জলকীয়াৰ গুৰি ব্যৱহাৰ কৰিম নিজৰ পৰিমাণ অনুসৰি এইখিনি ব্যৱহাৰ কৰিব এইখিনি দিয়াৰ পিছত কণীটো ভালকে ফিটি লম এছক মই কণীটো ভালকে ফিটি লৈছো কণী ফিটাৰ পিছত গেছত এখন কেৰাহী পাতি দিছো আৰু ইয়াত মই দি দিছো পৰিমাণ অনুসৰি ৰিফাইন তেল আপোনালোকে নিজৰ পৰিমাণ অনুসৰি তেলৰ ব্যৱহাৰ কৰিব এতিয়া মই ফুল ৰঙলাউৰ ফুল এপা লৈ এনেকে কণীটোত ভালকে মিহলি কৰি লম মিহলি কৰি এপা ফুল দি দিম কেৰাহীখনত একেবাৰে গুটেখিনি ভাজি ললো আধা আধাকে ভাজিম নহলে লাগি যাব খাবলৈ খুবেই টেস্টি হয় এটো ৰেচিপি যেটো কণীৰে ভাজা সো আপোনালোকে নিশ্চয় এবাৰ হলে ট্ৰাই কৰি চাব ঘৰত আৰু কেনেকুৱানো পালে খাই মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব বহুতে ৰঙলাউৰ ফুল খায় বেলেগ ধৰণে খায় কিছু মানে বেসন দি ভাজি খায় আজি মই কণীৰে ভাজিছো একদম মসমসিয়া হৈ খাবলৈ আপোনালোকে গৰম ভাতৰ লগত খাব এটো বস্তু ঠাণ্ডা কৰি নাখাব ঠাণ্ডা কৰি খালে বেয়া লাগে এয়া সব মোৰ এফালে হৈ গৈছে আৰু মই হিফালে উল্টাই দিছো উল্টাই দি এইখিনি ভজা হোৱাৰ পিছত বাকি যিখিনি ফুল আছে সেইখিনিও মই একেলগে ভাজি লম যেহেতু মোৰ ৰঙলাউৰ ফুল বেছি নাই সেইকাৰণে মই এটা কণীৰে ব্যৱহাৰ কৰিছো আপোনালোকৰ যদি ৰঙলাউৰ ফুল বেছি থাকে তেনেহলে দুটা কণীৰ ব্যৱহাৰ কৰিব ফুলৰ পৰিমাণ হিচাপে কণীৰ পৰিমাণ ব্যৱহাৰ কৰিব এয়া চাওক এইখিনি ভাজি একদম ৰেডি হৈ গৈছে একদম মসমসিয়া হৈছে খাবলৈ সো আশা কৰিছো মোৰ ভিডিওটো চাই আপোনালোকৰ সকলোৰে ভাল লাগিছে আৰু যদি ভাল লাগিছে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কমেন্ট কৰি জনাবাচোন কেনেকুৱা পালে মোৰ ভিডিওটো চাই সো গাইস আজিলে আহিছো ধন্যবাদ পুনৰ লগ পাম এটা নতুন ভিডিওৰ সৈতে